আজি দুৰ্গা পূজা অষ্টমী পূজা চাবলৈ নগ'লোঁ। ঘৰতে গধূলি পূজা কৰিলোঁ। মাক পুতেক ল'ৰাও আজি মোৰ লগতে পূজা কৰিলে। পূজা কৰি তাই মোক ক'লে, মা পূজা চাবলৈ যাওঁ। মই ক'লোঁ নালাগে, আজি পূজালৈ নাযাওঁ। পূজা সেৱা কৰি তাই মোক ক'লে, মোৰ বৰ পূজালৈ গৈ চাওমিন খাবলৈ মন। তাক ক'ল, তোমাৰ যদি ইমানেই চাওমিন খাবলৈ মন তেনেহ'লে মই ঘৰতে বনাই দিম বুলি কৈ পূজা কৰি লৈ পূজা শেষ হোৱাৰ পিছত কথামতে কাম মই আহি গ'লোঁ পাকঘৰত। পাকঘৰত আহি প্ৰথমতে পানী গৰম হ'বলৈ দিলোঁ। পানী অলপ গৰম হৈ অপৰাজিতা ফুল দিলোঁ ৰং হ'বলৈ। অলপ পানী গৰম হোৱাৰ লগালগ চাবচোন ফুলটো ইমান ধুনীয়া ৰং হৈ আহিব। আপোনালোকে দেখিছে ধুনীয়া এটা কালাৰ হৈ আহিছে। দেখিছে। লগালগ মই চাওমিনটো দি দিলোঁ উতলা পানীত। চাওমিনটো উতলা পানীত দি নিমখ অলপ দিলোঁ। বইল কৰোঁতে অলপ লৰাই দিলোঁ। মই বইল হ'বলৈ থৈ দিলোঁ। আমাৰ চাওমিন সিজিলে। চাওমিন বইল হোৱাৰ লগে লগে মই নমাই ল'লোঁ কাঁহীত নমাই লৈ মই আকৌ লগালগ ঠাণ্ডা পানী ঢালি দিলোঁ। যিহেতু বেছি বইল কৰিলে মই খাই বেয়া পাওঁ। ঠাণ্ডা পানীত ধুনীয়াকৈ ধুই মেলি আকৌ মই কাঁহী এটাত উঠাই ল'লোঁ চাওমিনটো। চাওমিন ধুই মেলি হৈ গ'ল। গেছত জুই জ্বলাই কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হ'বলৈ কণী এটা ল'লোঁ মই, যিহেতু মই চাওমিনত কণী দিম। কণীটো ভাঙি লৰাই ল'লোঁ অলপ। যিহেতু মই গেছত কেৰাহী পাতি থৈ দিছোঁ গৰম হ'বলৈ, মই পিঁয়াজ কাটি ল'লোঁ। কেৰাহীটো গৰম হয় মানে মই পিঁয়াজ কাটি ল'লোঁ। আমাৰ পিঁয়াজ কাটি হ'ল। জলকীয়া দিলোঁ 3টামান। আমাৰ কেৰাহী গৰম হ'ল। ভাগি থৈ দিয়া কণী মই নিমখ অলপ দি ভাগি থৈ দিয়া কণী ভাজিলোঁ। কণী ভাজি ভালকৈ লৰাই লৈ একদম ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ বাতি এটাত নমাই থৈ দিলোঁ। আকৌ মই তেল দিলোঁ। তেল দিয়াৰ পিছত কাটি থৈ দিয়া পিঁয়াজ জলকীয়া মই তাতে দিলোঁ। যিহেতু মই কেঁচা পাচলি দিয়া নাই, পোৱালি কেঁচা পাচলি ইমান ভাল নাপায়, তাতে টমেটো চচ অলপ দিলোঁ। টমেটো চচ অলপ ৰঙচুৱা হোৱাকৈ ভাজি চাওমিনখন তাতে ঢালি দিলোঁ। চাওমিনটো দিয়াৰ পিছত অলপ মই লৰাই ল'লোঁ, ভালকৈ মিক্স কৰি ল'লোঁ। চাবচোন চাওমিনখন ভালকৈ ভাজি লৈ অলপ মই জোকাৰি ল'লোঁ। ভালকৈ জোকাৰি লৈছোঁ যেন মোৰ কেৰাহীত লাগি নধৰে। অলপ জোকাৰি লৈছোঁ যেন কেৰাহীত লাগি নধৰে। মই গেছটো অলপ কমাই আকৌ ভাজি থৈ দিয়া কণী তাতে দি দিলোঁ। আপোনালোকে দেখিছে চাওমিনৰ কালাৰটো অলপ বেলেগ হৈ আহিছে। আকৌ মই লৰাই ল'লোঁ।
যেন কণীটো চাওমিনৰ লগত ভালকৈ মিক্স হৈ যায়। এয়া মোৰ চাওমিন ৰেডি। এয়া পোৱালিক অলপ কিবা ধৰণে সজাই দিলোঁ। এয়া পোৱালি আমাৰ চাওমিন দেখি পূজালৈ যাবলৈ পাহৰি থাকিলে। এয়া চাওমিন খোৱাত ব্যস্ত। তাই খুবেই ভাল পালে চাওমিনটো খাই। আপুনি দেখিবচোন তাই চাওমিনখিনি খাই কি ক'লে চাওকচোন। এয়া তাই চাওমিনটো খাই হেনো বহুত ভাল লাগিছে। এয়া মোক কালিও বনাই দিবলৈ আকৌ ক'লে।